সুখ দুখ হাঁহি কান্দোন ৰং ৰহস্য তাৰ মাজে মাজে মিহি মিহিকে জীয়াই থাকিব লাগিব ধুনীয়া লাইন পইণ্টবোৰ বনাব লাগিব হা এতিয়া চাওক মিটিঅ আজা বেংকৰ লেনদেন নহ'লে চব চেটে বেংকত লেনদেন নহ'লে কাম নাই এতিয়া মই যোৱাৰ লগে লগে বেংক কপি থাকে আপোনাৰ শিমলগুৰি ব্ৰাঞ্চত আছে ইমান নহয় ইমানত আছিলে 40 লাখ হেভি মনি দিবই লাগিব এঘণ্টা আগত জনাই আকৌ কাজিয়া হৈ যায় বাগান পেমেণ্ট কাৰণে এই কথাবোৰ মই ডাঙৰ মানুহৰ লগত আছিলোঁ কাটি গম পাইছোঁ পটাপট আমাৰ যেতিয়া বাগানৰ মালিকনী মৰিছিলে বুজি নাই মৰিলে বুঢ়াটোৱে কি বুলি আনিছিলে অ' টুটু ইমান উনগাখন এই তই মোক ক'লে গ'লি তাৰপৰা মই তিলনি হৈ গ'ল মোক ক'লে অ' মেমি এই নয়দক গোটেই চুকুলাখন কি আছে চাওঁ আৰু কাটাক খুলিলোঁ 52 লাখ টকা ওলালে এটা লুটিকে ঠাচকৈ পৰিলে এটা ভালুক জৌছিলে টকা দেখি মোক একোৱেই নলগাইছোঁ টকা 52 লাখ ওলাইছে গডৰেজত ভৰাই থৈছিলে আৰু মাইকী মানুহে বুজিলে মুহে ধৰে টকাটো উলিয়াই দিব নাই পে'মেণ্ট কি কয় ইমান ৰস আছে কথা মোৰ কথাকেইটা চালনীয়ে চালি পেলক পোলাওতে জাৰি পেলক পটানবোৰ উৰুৱাই দিয়া গুটিকেইটা মনি হয় নাই এতিয়া ছোৱালী হ'ল ডাংবদী ল'ৰা হ'ল জেংটাল পালে ডাংবদীয়ে কেনেকৈ আঁকোৱালি লয় হা ছোৱালীজনী মাকৰ ঘটনাতে একচনীয়া পতা তেতিয়া মনটো ঘৰ পাই ম্যাদী পতা হৈ গ'ল এতিয়া তোমালোকৰ এই ছোৱালীজনী একচনীয়া পতা আছিলে ইয়াত ম্যাদী পতা হৈ ম্যাদী পতা চাবলৈ আহিছে হয় নাই আপোনাৰ ভাল নামটো কি মোৰ নিৰঞ্জন বুলি ক'লে মিহি মিহি ব্লেক কেট ডিজাইন নাম মানে যোগান মন্ত্ৰীটো আছে যোগান মন্ত্ৰী আছে মিহি মিহি মিলিজুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী খুচৰিলে বাৰী মুচৰিলে দাড়ি এইবাৰ খেতি কেনেকুৱা হ'ল কহাইলোঁ সমাইলোঁ মৈয়ালোঁ কঠীয়ালৈকে ৰুলোঁ নিয়নি কৰিলোঁ ডুম ডুমা কাকৰ পথাৰ ফেলু বাৰী লক্ষী পথাৰ গোটেই ধান হৈছে নে কি কয় এতিয়া খাওঁতে আমাৰ জোঁৱাই 22 কেজি মাংস আনিছে এলেক পেলেক গোন্ধাই বেলেগ জোঁৱাই আয়ো 17 কেজি গাহৰি মাংস কিমান খানা বিন্দাছ খানা হৈছে আৰু এটা জোঁৱাই আছে বুজিছে নাই মাত বোল নাই অঁ মোৰ ছোৱালী নি 1 লাখ নি 2 লাখ কৰিলে বাপেকক চিনি নাপায় নমনা হাঁহে ধমনাকনি পাই শহুৱে জোঁৱাইক ব্লাইণ্ড খেলি আছোঁ কি কয় কি কয় মানি থাক মানিলে ধান নেমানিলে পতান কি কয় এতিয়া মানুহবোৰ থাকিবলৈ লিংকিং থাকে আৰু কিমান কেপাচিটি নাজানে ক'ত নকমালে কওঁ মই এতিয়া 92 কোটি ভেলু নহ'লে চবেই নাজানে নে কি কয় এতিয়া ডিচিৰ লগত তৰ্ক কাজিয়া হৈ যায় কেনেকৈ পুলিচৰ ধোৰাহাপ OC গোলাম মুছৰা CI মাটি ফেটি SDP ধুন্দলি ফেটি SP ডাইলহাপ DC হকা DCয়ে ডিচিশ্যন লওক SP একশ্যন লওক যদি নলয় মিহি ব্লাড বইল ভলকে উতলিছে 16 গাড়ী ভাৰতৰ সেনাবাহিনী কিয় আনিব লাগে আপোনালোক শিৱসাগৰ জিলা উপায়ুক্ত মহোদয় DC চাওক মই অনুৰোধ কৰিছোঁ SP চাওক অনুৰোধ কৰিছোঁ মাজে মাজে কণী গাখীৰ জাহাজী কল খাব দুখীয়া দুখ বুজিব নে কি কয় উপায়ুক্ত মহোদয় DC চাওক মই অনুৰোধ কৰিছোঁ নিৰঞ্জন গগৈ বিষয়টো লৈ হেভি মনি 40 লাখ মোক দি দিয়া নাই মই পাবলগীয়া পইচা সুপ্ৰিম কোৰ্টৰ পৰা আহিলে টকাটো মোক দি দিয়া নাই কম দি দিয়া নাই ঐ আপোনাৰ মিটিঙলৈ DC আহিব নাহে মিটিং এতিয়া ডাঙৰ মিটিং হ'লে আহিব কেলে নাহিব DC এনেকৈ মিটিঙত পালে বেছি ভাল কথাবিলাক লগ ক'বলৈ দিয়ে তেতিয়া উতাল কৰিছোঁ DC ওলাই লমাৰিব লাগে নেকি সেইজন 11,000 আহিছে চামটাৱে ভয় খুৱাই দিয়ে বুজিছে কি কয় 11,000 ভল্ট ধেমালি নেকি 11,000 মই সেইদিনা বাচি গৈছোঁ মোৰ দঁতাল হাতটো ওপৰে গৈছিলোঁ এই ভাজনী ঘৰত একদম নাটৰ পাতি লৈ যায় এটা মেঘালয় তো শ্বিলং সেইটো লাইন অলপ ডেঞ্জাৰ্ছ নহয় এবাৰ আপোনাক আমি মাঘৰ বিহুত লগ পাম মাঘৰ বিহুত চাওঁ